আমি আমি দিহিৰা সমষ্টিৰ আমাৰ এগ্ৰিকালচাৰ ঘনশ্যাম দাস ডাঙৰীয়া আৰু আমি যোৱাকালি এটা গোপন মানে সূত্ৰেদি মানে গম পালোঁ যে মানে আমাৰ যে দিৰিং নদীৰ ওপৰত মানে এটা ফৰেষ্টৰ এটা ৰেভিনিউ কালেকশ্যনৰ এটা ঠাই আছে আৰু সেইখনৰ পৰা দিনত কমচে কম মানে 40-50 লাখ টকাৰ মানে ইয়াৰ পৰা মানে আমাৰ বোল্ডাৰ বা চিপছ মেটেল ঠিক তেনেকুৱা মানে বস্তু অবৈধভাৱে গৈ থাকে আৰু তাৰে আমি খবৰ পাই পেলাই যোৱাকালি আমি আমাৰ দিহিৰা সমষ্টিৰ আৰু লগতে আমি মছলপুৰৰ যি ৰেঞ্জাৰ এই ৰেঞ্জাৰক লৈ আমি এটা অভিযানত ওলাই গ'লোঁ আৰু অভিযানত আমি পাবলৈ পালোঁ যে তাত মানে যি নিয়মত মানে তাৰ পৰা মানে ফৰেষ্ট চালান লৈ পেলাই বা যিখিনি মানে নিয়ম নীতি আছে সেই নিয়ম নীতি নামানা কৰি এখেতসকলে মানে যেনেকুৱা এটা ফৰেষ্টৰ এটা নিয়ম আছে যে 10 ফুটলৈ তললৈ এখেতসকলে মানে বোল্ডাৰ কাটিব পাৰে বা চেণ্ড্ৰেবেল কাটিব পাৰে, কিন্তু এখেতসকলে 25 ফুট 30 ফুট তললৈ পকলেনটো নামাই পেলাই ডাম্পাৰটো নামাই পেলাই এখেতসকলে মানে আনলিগেল কাম কৰি আছে। তাৰে আমি আগদিনাখন আমি কৈছিলোঁ এইটো কাম নকৰিব, এখেতসকলে নামানাৰ কাৰণে আমি তাৰ পৰা আমাৰ যি মানে তাত মানে ফকলেনৰ যি ড্ৰাইভাৰবিলাক আছিলে 2-3জন ড্ৰাইভাৰ আছিলে আমি ধৰি আনি আমি মছলপুৰ থানাত আমাৰ SP মহোদয়ক জনাই পেলাই আমি হেণ্ডঅভাৰ কৰি দিছোঁ আৰু কি। আমি আগতে কৈ আছোঁ যে হাগ্ৰামাই একত্ৰতাবাদী এটা মানে শক্তি মানে প্ৰয়োগ কৰি পেলাই আমাৰ এই মানে ফৰেষ্ট অঞ্চলৰ পৰা বা বিভিন্ন দিশতে লুণ্ঠন কৰি খাইছে। আৰু এটা কথা আপোনালোকে জানে বুলি মই ভাবিছোঁ যে আমাৰ BTCত ফৰেষ্টৰ ওপৰত আৰু বেলেগ ৰেভিনিউ কালেকশ্যন নহয়, আৰু এই ফৰেষ্টটোকে হাগ্ৰামা মহিলাৰীয়ে আজিলৈকে মানে এটা টকাও কালেকশ্যন নিদিয়া কৰি মানে ধনৰ নিজৰ মানে সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে। তাৰে এটা পাৰ্ট আছে, আমি যোৱাকালিৰ পৰা আমি সেইটো বন্ধ কৰি দিছোঁ। সেইটোৱে এতিয়া আমি ফৰেষ্ট আমাৰ যি আছে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া প্ৰত্যেকটা মানে আমাৰ বিলাকক কৈছে যে মানে পাৰা পৰ্যন্ত যে মানে ফৰেষ্ট ৰেভিনিউ কালেকশ্যন কৰিব লাগে, আৰু তাৰ দ্বাৰা আমি ৰাইজৰ কাৰণে যি ফৰেষ্ট ৰেভিনিউ কালেকশ্যন হ'ব এই কালেকশ্যনৰ টকাৰে আমি ৰাইজক সহায় কৰিব পাৰিম। তাৰে কাৰণে আমিও যোৱাকালি সেই অভিযানটো কৰিছোঁ। হয়, নিশ্চিত হয় যোৱাকালি আমি ফৰেষ্টৰ যি ৰেঞ্জাৰ এখেতক আমি শুকুৱাই দিছোঁ যে আগন্তুক দিনত যদি আমাৰ এই BTC শাসন চলি থাকোঁতে যি UPPL আৰু BJP বা GSP যি চৰকাৰ এই চৰকাৰ চলি থাকোঁতে আপোনালোকে এই ধৰণৰ মানে দুৰ্নীতি বন্ধ কৰিব লাগিব, চালান নোহোৱাকৈ গাড়ী যাব নোৱাৰিব, আৰু লগতে যি মানে ওপৰত যিখিনি দেখা পায় এটা মানে ছিষ্টেম আছে এই ছিষ্টেম যাতে ফ'ল' কৰে, মানে পাতালৰ পৰা যে এখেতসকলে কাটি পেলাই বোল্ডাৰ যি মানে সম্পদ ওলাই পেলাই বিকি খাৱা যি এটা দুৰ্নীতি কৰিছে, এই মানে দুৰ্নীতি কৰা সকলো ব্যক্তিবিলাক BPFৰ বৰঞ্চ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দেৱ আৰু এখেতৰ ইনষ্ট্ৰাকশ্যনতে এইবিলাক কাম এতিয়াও চলি আছে। কাৰণ আমাৰ দুৰ্নীতি কৰা সময়ত আমাৰ যি ফৰেষ্ট বিভাগৰ DFO যি ৰেঞ্জাৰ এই সকলোবিলাকো আগতে জড়িত আছিল। অৱশ্যে আমাৰ বাক্সাৰ এই যে DFO এখেতে মানে নতুন, এখেতক অলৰেডি অৱগত কৰিছোঁ সেইটো বিষয়ে।